আৰু এই 2 লাখমান ভোটৰ ভিতৰত আপোনালোকৰ যোগদানে আমি প্ৰায় ৭৫তকৈ অধিক সংখ্যক পাৰ্চেণ্টেজ হিচাপে ভোট আমি পাবৰ কাৰণে সক্ষম হ'ম বুলি আমাৰ মনত এটা সাহস হৈছে। আৰু নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ কাৰণে আৰু বেছি দিন নাই। আজি 5 তাৰিখটো শেষ হ'ব কিছু সময়ৰ পিছত। তাৰপিছত কালি দিনটো হ'ব 6 তাৰিখ, 7 তাৰিখ হ'ব নিৰ্বাচনৰ শেষ দিন ভাটিবেলা। ফটো দিবি। কংগ্রেসে কৈছে মামা আপুনি তো 2 লাখ চাকৰি দিব, আমি তো চাকৰি দিব নোৱাৰো, সেইকাৰণে এইবাৰ আমি আপোনালোকক এটা নতুন বস্তু দিম। মই বোলো ইহঁত কিবা কি দিয়ে, মই সুধিলো কিনো দিবি বাবা, মোৰ অলপ ভয় লাগিছে কিজানি
বস্তু দিয়ে বোলে নহয় এইবাৰ ধুতি লুঙি দুটা আঁঠুৱা কম্বলৰ লগত আমি গেঞ্জি আৰু পাইজামা কি লুট কৰিব গেঞ্জি আৰু পাইজামা এইটো হৈছে কংগ্ৰেছ পাৰ্টি মই যেতিয়া কৈছিলোঁ যে আইনমন্ত্ৰীসকলক মই 10,000কৈ টকা দিম মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিম তেতিয়া কংগ্ৰেছে কৈছিলে যে 10,000 টকাকৈ কেনেকৈ দিব 40 লাখ আইনমন্ত্ৰী 10,000কৈ দিলে কিমান লাগিব 4,000 কোটি টকা ক'লে দিব নোৱাৰে বাবাই এতিয়া আপোনালোকে কওক বকৰ আইনমন্ত্ৰীসকলে 10,000 পালে নে নাপালে মইতো নিজে দি থৈ গ'লো নাই আচ্ছা 10,000 লগত পিছত আৰু 10,000 পালে নেকি বকৰ আইনমন্ত্ৰীসকলে 10,000 পালে 9,000 আৰু কিবা কিন্তু বিহুত 20-25 দিনত চেঞ্জ হৈ যায় দুৰ্গা পূজাটো সোনকালে চেঞ্জ হৈ যায় হয়নে নহয় মইতো ইমান ধৰা কথা নাজানো কিন্তু মই ঠিক কৈছোঁ নে নাই বিহু আৰু পূজাত চিলিণ্ডাৰটো অলপ কম দিনতে চেঞ্জ হৈ যায় হয়নে সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ বিহুৰ সময়ত গেছৰ চিলিণ্ডাৰটো আমি বিনা কৰিছোঁ দুটা চিলিণ্ডাৰ আমাৰ দুখীয়া মধ্যবিত্ত মানুহসকলে চৰকাৰৰ পৰা বিনা পইচাত পাব সঁচাই কওকচোন ভাল হ'বনে ভাল হ'ব 25,000 টকাও পালে মিঠাতেলো পালে গেছৰ চিলিণ্ডাৰো পালে ভাল হ'ব নহয় ভোটটো বিজেপিক দিব নহয়